নমস্কাৰ বন্ধু বান্ধৱীসকল গুণগুণ ডায়েৰী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বন্ধু বান্ধৱীসকল আজি অন্য এটি বেলেগ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ মই সদায় বেলেগ বেলেগ ভিডিঅ' দি থাকিব বিচাৰোঁ আপোনালোকক আৰু আজিৰ ভিডিঅ'টো তেনেকুৱাই অকণ বেলেগ মই মোৰ ঠাণ্ডা দিনৰ স্কিন কেয়াৰ ৰুটিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ বন্ধু বান্ধৱীসকল লগতে আৰু এটা কথা কৈ থব বিচাৰিছোঁ যে মই কোনো স্কিন এক্সপাৰ্ট নহয় বিউটি এক্সপাৰ্ট নহয় মই যি দেখিছোঁ মই যি শুনিছোঁ মই যি ইউজ কৰোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ স্কিনৰ যিকোনো কেয়াৰ কৰাৰ আগতে আমি সদায় মুখখন ভালকৈ ধুই ল'ব লাগে আৰু সেইকাৰণে মই এতিয়া ভালকৈ মুখখন ধুই ল'ম মই এতিয়া এইটো ফেচ ৱাছ ইউজ কৰি আছোঁ এইটো আৰু মই মেজিক নিম এণ্ড ট্ৰী ফেচ ৱাছ মোৰ স্কিনত এইটো চুইট কৰিছে মানে আৰু এইটো লগোৱাৰ পিছত মুখখন বহুত বেছি ড্ৰাইও হৈ নাযায় আৰু মই ইউজ কৰিব এই মই দুটা ইউজ কৰিলোঁ আৰু মই ৰিজাল্টটো ভালেই পাইছোঁ বন্ধু বান্ধৱীসকল মই আৰু তাৰ লগতে আৰু এটা কথা ক'ব খুজিছোঁ মুখত যিমানে ক্ৰীম নলগাওঁ মুখত যিমানে আমি বিউটি টিপছ ইউজ নকৰোঁ কিয় আমি যদি পানী নাখাওঁ আমাৰ স্কিন কেতিয়াও ভাল হৈ নাথাকে গতিকে আমি সেইকাৰণে প্ৰথমতে আমাৰ বহুত লাগতিয়াল বস্তু হৈছে পানী খোৱা আমি বহুত পানী খাব লাগে দিনটোত এতিয়া মই মুখখন ধুই লৈছোঁ মোৰ ফেচ ৱাছ কৰা হৈ গ'ল এতিয়া শুকান কাপোৰেৰে মুখখন অকণ ভালকৈ মুচি লৈছোঁ আৰু লগতে আৰু এটা কথা ক'ব খুজিছোঁ যে ফেচ ৱাছ লগালে সদায় 1 মিনিটমান ভালকৈ মুখখনত ঘঁহিব লাগে মাছাজ কৰাৰ নিচিনা বন্ধু বান্ধৱীসকল মুখ চুখ ধুই আহিলোঁ আহি পেলাই মই কাপোৰযোৰ সলাই লৈছোঁ মানে এঠাইত যাব লগা আছে সেইটো কাৰণে ফেচ ৱাছটোৰ কথাই মই অকণমান ক'বলৈ ৰৈ গৈছিলে মই যিটো ফেচ ৱাছ ইউজ কৰিছিলোঁ সেইটো বহুত নেচাৰেল হয় কোনো কেমিকেলৰো ব্যৱহাৰ নাই তাত গতিকে সেইটো ব্যৱহাৰ কৰিব বিৰাটেই ভাল বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আৰু এটা ঘৰুৱা টিপছ এটা দিম যিটো নেকি সকলোৰে কাৰণে বিশেষকৈ মহিলাখিনিৰ কাৰণে বহুত উপযোগী হ'ব এতিয়া মই ফেচ ৱাছ কৰাৰ পিছত স্কিনখনত ট'নাৰ লগাই লওঁ মই এতিয়া এইটো ট'নাৰ লগাইছোঁ ডাবৰ গুলাবৰী লগাইছোঁ এইটো অৰিজিনেল স্কিন ট'নাৰ নহয় তথাপি মই এইটোৱে লগাই আছোঁ এতিয়া দামো কম হয় ট'নাৰটো লগালে ভাল মানে স্কিনখন আমাৰ টাইট হৈ থাকে আমাৰ ছালটো ঠাণ্ডা দিনত আচলতে বহুত ছালৰ যতন ল'ব লাগে মানে ছালটো বহুত শুকাই যায় ঠাণ্ডাৰ দিনত তো সেইটো কাৰণে গৰমতকৈ ঠাণ্ডাত বেছি যতন ল'বৰ প্ৰয়োজন হৈ পৰে ট'নাৰটো লগাই অলপমান শুকাব দিব লাগে মই অলপ টাইম শুকাব দিলোঁ হৈ গ'ল এতিয়া ট'নাৰটো লগোৱা হোৱাৰ পিছত মই মইশ্চাৰাইজাৰ লগাম মই এইটো মইশ্চাৰাইজাৰ ইউজ কৰি আছোঁ নেভিয়া চফ্ট মইশ্চাৰাইজাৰটো ইউজ কৰি আছোঁ আৰু এইটো মোৰ স্কিনত বহুত শ্বুট কৰিছে এইটো লগাই মই ভাল ৰিজাল্ট পাইছোঁ ট'নাৰ লগোৱাৰ পিছত মইশ্চাৰাইজাৰ লগাব লাগে আৰু তাৰপিছতে ছানস্ক্ৰীনটো লগাব লাগে মানে ঘৰতে থাকক বাহিৰতে যাওক য'তে যিয়ে নকৰক ছানস্ক্ৰীনটো লগাব লাগে মানে ছানস্ক্ৰীনটোৱে আমাৰ ছালটো প্ৰটেক্ট কৰি ৰাখে সূৰ্যৰ পৰা তেনেকুৱা আৰু মই ছানস্ক্ৰীনৰ এইটো ইউজ কৰি আছোঁ আৰু মই মেজিক কুকুম্বাৰ ছানস্ক্ৰীন এইটোত আপোনাৰ ছানস্ক্ৰীনো আছে আৰু লগতে মইশ্চাৰাইজাৰৰো কাম কৰে দুটাই কামেই হৈ যায় মোৰ এতিয়া ভাটিবেলা হৈছে সময়টো তো সেইকাৰণে মই এতিয়া ছানস্ক্ৰীন নলগাওঁ এতিয়া মই নেভিয়াটোৱে লগাম ক্ৰীম লগোৱা হৈ গ'ল এতিয়া মই কি বডি লোশ্যন ইউজ কৰোঁ
আৰু মোৰ গাত কি তেল খানো মই সেইটো এবাৰ আপোনালোকক দেখাই লওঁ মইতো নৰ্মেলি এইটোৱে ইউজ কৰোঁ জেকলিফটো ব্যৱহাৰ কৰোঁ এইটো ল'ৰা ছোৱালী সবেই পাৰে ব্যৱহাৰ কৰিব আৰু এইটো বিৰাটেই ভাল এইটো আৰু নেক্সট আপোনাৰ এইটো আনি লৈছোঁ এতিয়া মামা আৰ্থৰ ৰ'জ বডি লোশ্যন এইটো আনি লৈছোঁ এইটো কিন্তু এতিয়া এইটোৱে মই ফাৰ্ষ্ট ইউজ কৰিছোঁ বেছিদিন হোৱা নাই 4-5 দিনমান হ'ল এইটো মোৰ ব্যৱহাৰ কৰি থকা ৰিজাল্টটো ভালেই পাইছোঁ মানে বহুত সময় ছালটো মইশ্চাৰ হৈ থাকে সেইটো কাৰণে মোৰ ভাল লাগিছে এইটো আৰু বাকী এই দুটাই মই এতিয়া ব্যৱহাৰ কৰি আছোঁ এই দুটা বন্ধু বান্ধৱীসকল আমি নিজৰ মুখৰ যতনটো ল'লোঁ এতিয়া আহি গৈছে আমাৰ ওঠটো আমিতো নিজৰ ওঠৰো কেয়াৰ কৰিব লাগিব গতিকে মই মোৰটো কৈছোঁ বাৰু মই ওঠত এইটো লগাওঁ বেবী লিপছ আৰু কেতিয়াবা এইটো দামো কম ভেচলিনটো এইটোতো 5 টকীয়া মহিলাসকলৰ কাৰণে বিশেষকৈ মই আৰু এটা কথা লাষ্টৰ ফালে ক'ম বুলি কৈছিলোঁ যে আমি নিজৰ ভৰিখনৰ যতন ল'বলৈ পাহৰিয়ে থাকোঁ মুখখনৰ বাৰু যেনি তেনি কিবাকৈ আমি কৰোঁৱে মেনেজ গা ধুই আহি ক্ৰীমটো হ'লেও জল্দি লগাই দিওঁ কিন্তু আমি ভৰিখনৰ যত্ন ল'বলৈ আমি পাহৰিয়ে থাকোঁ কিন্তু আচলতে তেনেকুৱা কৰিব নালাগে আমাৰ ভৰিখনতো আমাৰেই অংগ গতিকে আমি ভৰিখনৰো যত্ন ল'ব লাগে বন্ধু বান্ধৱীসকল এই বিষয়ে পিছলৈকে মই ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত সোনকালে লগ পাম তাৰ আশাৰে বাই বাই